চন 1945 5 ডিচেম্বৰৰ দিনৰ 2:10 US নেভিৰ 5খন যুঁজাৰু বিমান ফ্লৰিডাৰ পৰা উৰা মাৰে। এই মিছনটোৰ নাম আছিল ফ্লাইট 19। এইটো আছিল 3 ঘণ্টীয়া ৰুটিন ট্ৰেইনিং মিছন। এই যাত্ৰাত মুঠ 14 জন নেভি এয়াৰমেন আছিল। তেওঁলোকৰ প্ৰত্যেকজন আছিল উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত পাইলট। কিন্তু প্ৰায় 1.5 ঘণ্টাৰ পিছত ফ্লাইট লিডাৰ লিউটেনেণ্ট চাৰ্লছ টেইলৰে কণ্ট্ৰল টাৱাৰক সংকেত দিয়ে যে অকস্মাত তেওঁৰ 2টা কম্পাছে কোনো কাম কৰা নাই। তেওঁৰ সতীৰ্থ পাইলটসকলক এই বিষয়ে অৱগত কৰাত তেওঁলোকেও ৰিপ্লাই দিয়ে যে তেওঁলোকৰো যন্ত্ৰপাতিবোৰে কাম নকৰা হৈছে। ফ্লাইট লিডাৰে অন্তিমবাৰৰ বাবে কণ্ট্ৰল টাৱাৰক জনায় যে তেওঁ ডাইৰেকশ্যন হেৰুৱাই পেলালে। তেওঁ পশ্চিম দিশ কোনটো অনুমান কৰিব পৰা নাই। সাগৰখনো ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে। আকাশখন কলা ডাৱৰেৰে আৱৰি ধৰিছে। ইয়াৰ পিছত সেই 5খন বিমান চিৰদিনৰ কাৰণে হেৰাই গ'ল। আজি পৰ্যন্ত সেই 5খন বিমানৰ কোনো সংসূত্ৰ পোৱা নগ'ল। সেই ঘটনা সংঘটিত হোৱাৰ সন্ধিয়া এখন চাৰ্চ এণ্ড ৰেস্কিউ মেৰিনাৰ এয়াৰক্ৰাফ্ট ফ্লাইট 19ৰ জাহাজকেইখনৰ অনুসন্ধানৰ বাবে 13 জন ক্ৰিউ মেম্বাৰক কঢ়িয়াই লৈ গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সেই এয়াৰক্ৰাফ্টখনো চিৰদিনৰ বাবে হেৰাই গ'ল। এই সকলোবোৰ ঘটনা সংঘটিত হৈছিল আটলাণ্টিক মহাসাগৰৰ পশ্চিম দিশত, যাক আজি বাৰ্মুডা ট্ৰায়েংগল নামেৰে জনা যায়। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই বাৰ্মুডা ট্ৰায়েংগলৰ ৰহস্যৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। হেল্ল' এভৰিৱান, মই পাৰ্শ্বই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা, পিউৰ্টো আৰু উত্তৰত বাৰ্মুডা দেশৰ মাজত অৱস্থিত। ই এক প্ৰকাৰৰ ত্ৰিভুজাকৃতিৰ। অভাৰঅল 5 লাখ স্কুৱেৰ মাইলতকৈও অধিক বিস্তৃত এই এলেকা। এই বাৰ্মুডা ট্ৰায়েংগলৰ কথা পোনপ্ৰথমে ব্যক্ত কৰিছিল 1492 চনত, যেতিয়া ক্ৰিষ্টফাৰ কলম্বাছে নতুন পৃথিৱীৰ সন্ধান কৰিছিল। তেওঁ কৈছিল যে যেতিয়া তেওঁ এই এলেকাটোৰ ওচৰেদি গৈ আছিল তেতিয়া তেওঁৰ কম্পাছে কাম নকৰা হৈছিল আৰু আকাশত কিছুমান অদ্ভুত ধৰণৰ পোহৰ দেখা পাইছিল। ইয়াৰ পিছৰ পৰাই এই ঠাইৰ ৰহস্য প্ৰচাৰ হ'ল আৰু অনাগত দিনত এই অঞ্চলটোক কেইবাটাও নাম দিয়া হৈছিল। গ্ৰেভয়াৰ্ড অৱ দ্য আটলাণ্টিক, চি অৱ ডুম, চাৰ্গাছো গ্ৰেভয়াৰ্ড। এই নামসমূহ 18th আৰু 19th চেঞ্চুৰীত ব্যৱহাৰ কৰা হৈছিল। কিন্তু আজিৰ বাৰ্মুডা ট্ৰায়েংগল নামটো পোনপ্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল 1964 চনত। আৰ্গচি নামৰ এখন আলোচনীত 1964 চনত ভিনচেণ্ট গাদ্দিছৰ এটা আৰ্টিকল প্ৰকাশ পাইছিল। আৰ্টিকলটোৰ টাইটেল আছিল দ্য ডেডলি বাৰ্মুডা ট্ৰায়েংগল। তেওঁৰ আৰ্টিকলটোত প্ৰকাশ পাইছিল দশক ধৰি বাৰ্মুডা ট্ৰায়েংগলত অন্তৰ্ধান হোৱা জাহাজ আৰু বিমানৰ কথা। তেওঁৰ এই আৰ্টিকলটোত প্ৰকাশ পাইছিল 1945 চনৰ ফ্লাইট 19ৰ কথা আৰু 1918 চনৰ US জাহাজ চাইক্লপছৰ হেৰাই যোৱা কাহিনী, যিখন জাহাজত প্ৰায় 306 জন লোক আছিল। তেওঁ এই কথাও প্ৰকাশ কৰিছিল যে এই বাৰ্মুডা ট্ৰায়েংগল সঁচাকৈয়ে এক ৰহস্যময়ী এলেকা। সেই সময়ত US নেভি, US এয়াৰ ফ'ৰ্চ আৰু US কোষ্ট গাৰ্ডক এই বাৰ্মুডা ট্ৰায়েংগলত হোৱা ৰহস্যময়ী অন্তৰ্ধানে আচৰিত কৰি তুলিছিল, কিয়নো সেই শতিকাত প্ৰায় 1000খনৰো অধিক জাহাজ আৰু বিমান সেই 5 লাখ স্কুৱেৰ মাইল এলেকাটোত অন্তৰ্ধান হৈছিল। এই সকলোবোৰ তোমাৰ বাবে চাগৈ বহু ৰহস্যময় লাগিছে, আৰু যিহেতু এই সকলোবোৰ ঘটনা ৰহস্যৰে আৱৰা, সেইকাৰণে ইয়াৰ বহু কনস্পিৰেচি থিয়ৰী আছে। বহু লোকে বিশ্বাস কৰে এই এলেকা এলিয়েনৰ বাসস্থান আৰু UFO চাইটিংছ। আনকি বহু লোকে এই বুলিও বিশ্বাস কৰে যে এই এলেকাত বেলেগ এটা ডাইমেনশ্যন, অৰ্থাৎ অন্য দুনিয়ালৈ যোৱাৰ পথ আছে, কিয়নো 1881 চনত আমেৰিকাৰ জাহাজ এলেন অষ্টিনে লণ্ডনৰ পৰা নিউয়ৰ্কৰ যাত্ৰাপথত এখন অচিনাক্ত জাহাজৰ সৈতে লগ হয়। সেই অচিনাক্ত জাহাজখনত কোনো মানুহ নাছিল। সেয়ে এলেন অষ্টিনৰ কেপ্টেইনে সেই জাহাজখন তেওঁলোকৰ লগত লৈ যোৱাৰ উদ্দেশ্যে সেই জাহাজখনত তেওঁৰ কিছু কৰ্মী পঠিয়াই দিলে। কিন্তু কিছুদিনৰ পিছত যেতিয়া তেওঁলোকে পুনৰ সেই জাহাজখনৰ লগ হয়, সকলোবোৰ কৰ্মী ইতিমধ্যে পুনৰ হেৰাই গ'ল। এনেকুৱা বহু ঘটনা এই এলেকাটোৰ লগত জড়িত মানুহৰ মুখে মুখে প্ৰচাৰিত, যিবোৰৰ সত্যতা আজিলৈকে প্ৰকাশ হোৱা নাই। বহু গৱেষণাকাৰীয়ে
গৱেষণাৰ জৰিয়তে কিছুমান প্ৰমাণ পাইছে আৰু তেওঁলোকৰ মতে এই বাৰ্মুডা ট্ৰায়াংগল কোনো ৰহস্য নহয়, কিন্তু কিছুমান লেখক আৰু কনস্পিৰেচি থিয়ৰীৰ দ্বাৰা ইয়াক বেছি ৰহস্যময় কৰি তোলা হ'ল। এইবাৰ জানো আহা এই বাৰ্মুডা ট্ৰায়াংগলৰ বিষয়ে বিজ্ঞানে কি কয়। যিহেতু এই এলেকাটোত কম্পাছে কাম নকৰাটো এটা মেজৰ প্ৰব্লেম। এই সমস্যাৰ কাৰণ বিজ্ঞানীসকলে ব্যাখ্যা কৰিছে যে এই ঠাইত আনইউজুৱেল মেগনেটিক এনমেলিজ অৰ্থাৎ অস্বাভাৱিক চুম্বকীয় শক্তি থাকিব পাৰে। যিহেতু পৃথিৱীৰ বহুতো এনেকুৱা ঠাই আছে য'ত চুম্বকীয় শক্তি অন্য ঠাইৰ তুলনাত বেছি। অন্য এটা এক্সপ্লেনেশ্যনৰ মতে সাগৰৰ তলৰ গহ্বৰৰ পৰা ৰিলিজ হোৱা মিথেন এয়াৰ বাবলছে জাহাজ ডুবাব পাৰে। অষ্ট্ৰেলিয়াৰ এটা লেবৰেটৰীত এই এক্সপেৰিমেণ্ট কৰা হৈছিল আৰু বিজ্ঞানীসকলে দাবী কৰে যে মিথেন এয়াৰ বাবলছৰ এখন ডাঙৰ জাহাজ ডুবাব পৰা ক্ষমতা আছে। US কোষ্ট গাৰ্ডৰ মতে এনেকুৱা কোনো ৰহস্য সেই এলেকাত নাই আৰু আজিলৈকে যিমান এক্সিডেণ্ট সেই ঠাইত হৈছে সেই সকলোবোৰ মানুহৰ ভুলৰ বাবে হ'ব পাৰে বা সেই ঠাইৰ ইউনিক নেচাৰেল ফিচাৰ্ছৰ কাৰণে হ'ব পাৰে। গাল্ফ ষ্ট্ৰীম হৈছে আটলাণ্টিক সাগৰৰ ভিতৰৰ নদী আৰু ইয়াৰ প্ৰবাহৰ গতি বহু বেছি আৰু সেইবাবে যিকোনো বিমান বা জাহাজৰ অংশ ই সহজতে উটুৱাই লৈ যাব পাৰে, যাৰ ফলত ইয়াত হোৱা ঘটনাৰ কোনো চিনচাপ নাই। অন্যহাতে কেৰিবিয়ান আটলাণ্টিকৰ যিটো ট্ৰপিকেল ৱেডাৰ ছিষ্টেম, এই ঠাইত তীব্ৰ বেগত ধুমুহা আহে যাক হাৰিকেন বুলিও জনা যায়। যিহেতু এই ঠাইৰ পানী যথেষ্ট গৰম আৰু হিউমিডিটি অতি উচ্চ। US গভৰ্ণমেণ্টৰ মতে বাৰ্মুডা ট্ৰায়াংগল নামৰ কিবা বস্তু এক্সিষ্টেই নকৰে। US কোষ্ট গাৰ্ডৰ মতে এই ঠাইত বেপাৰী জাহাজৰ যথেষ্ট ভিৰ হয় আৰু অন্য ঠাইৰ তুলনাত এই ঠাইৰ দুৰ্ঘটনাৰ সংখ্যাও কম। এই ঠাইত বাস কৰা লোকসকলৰ জীৱনশৈলীত এই বাৰ্মুডা ট্ৰায়াংগলৰ কোনো প্ৰভাৱ পৰা দেখা নাযায়। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বাৰ্মুডা ট্ৰায়াংগল সম্পৰ্কে কিছু কথা জানিব পাৰিলা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্শ্বই তোমালোকৰ পৰা বিদায় মাৰিছোঁ।